নমস্কাৰ বন্ধুসকল, মই টিটিপি আপোনালোকক স্বাগতম কৰিছোঁ মোৰ ইউটিউবৰ ছেকেণ্ড চেনেল BTT ব্লগলৈ। আশা কৰোঁ বন্ধুসকল আপোনালোকক সকলোৱে ভাল। আজি মই আপোনালোকক লৈ যাব বিচাৰোঁ লখৰাৰ পৰা 2-3 কিলোমিটাৰ আঁতৰত থকা মানে গড়চুকত থকা এটা টেম্পল দেখাবলৈ লৈ যাম। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। যদি ভাল পায় এটা লাইক কৰিব, যিমান পাৰে আপোনাৰ বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। ঠিক আছে বন্ধুসকল, চাই থাকক। গাড়ীৰ কাৰণে বৰ্তমান ৰৈ আছোঁ, গাড়ীটো অহাই নাই। লাষ্টৰ ফালে চিটত বহিছোঁতো, সেইটো কাৰণে মই কেমেৰাটো এনেকৈ কৰিছোঁ, চেষ্টা কৰিছোঁ যিমান পাৰোঁ। অলৰেডি পাইছোঁ য'ত আহিবলগীয়া আছিলে, মানে আপোনালোকে যি দেখুৱাবলগীয়া আছিলে মই এতিয়া অলৰেডি পাইছোঁ। আপোনালোকে চাই থাকক। গেটত সোমাইছোঁ, চাই থাকক। এইটো গেটৰ সন্মুখতে আছে গণেশ মন্দিৰ। মই গণেশ মন্দিৰ দূৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ। চাওক, গণেশ মন্দিৰ দূৰৰ পৰা দেখাব মই চেষ্টা কৰিছোঁ। মই ইয়াৰ পৰা প্ৰণাম কৰিছোঁ, চাই থাকক। আৰু মই দেখাবলৈ গৈ আছোঁ ইমান ধুনীয়া পাৰ্ক। মন্দিৰটোৰ সন্মুখতে আছে পাৰ্ক আছে। অলৰেডি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, চাই থাকক। লগৰজনে কেমেৰাত বিজি হৈছে ফটো তোলাত, চাই থাকক। প্ৰথমে তাত গৈ লওঁ, তাৰপিছত দেখাই থাকিম আপোনালোকক। অলৰেডি আপোনালোকে দেখাব পাইছে দূৰৰ পৰা। চাওক, মই দেখাব পৰা চেষ্টা কৰিছোঁ। অলৰেডি ওচৰলৈ গৈ আছোঁ। ৰাস্তাটো চাওক কিমান পৰিষ্কাৰ, বহুত ভাল। পাৰ্কখন মষ্ট, চাই থাকক। মই দেখাবলৈ চেষ্টা কৰি আছোঁ বন্ধু-বান্ধৱীসকল। চাওক, যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, আৰু যিমান পাৰে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু কেনেকুৱা লাগিছে তাৰ সম্পৰ্কে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। মই ইয়াৰ পৰা দেখাব প্ৰথম চেষ্টা কৰিছোঁ। মানুহৰ সমাগম বহুত, একচুৱেলি হলিডে টাইমত বেছি হয়, তথাপি আজিও হৈছে। চাই থাকক। তাৰপিছত ভিতৰত যাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। আমি এইফালেদি আহিছিলোঁ ভিতৰলৈ, মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাওঁ, ভিতৰত যাওঁ। ইয়াত চব দৰ্শনাৰ্থীৰ কাৰণে বহিবলৈ চিটৰ সুবিধা কৰি দিছে। মই দেখাইছোঁ তলৰ পৰা ওপৰলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। ইয়াৰ অলৰেডিতো ব্ৰহ্মপুত্ৰ পুষ্কৰ মেলাটো হৈ আছে কালিৰ পৰা, চ' মই তাকো দেখাব যাব চেষ্টা কৰিম। ইয়াতো একেই ছেম, ভাল কথা। জোতা চেণ্ডেল আদি ইয়াত ৰখা নিষেধ বুলি দিছে, ভাল কথা। চাইডে এইবিলাকতো শ্বুজ ষ্টেণ্ড আছে, মানে জোতা ৰখা ঠাই আছে, তাতে আমি জোতা চেণ্ডেল ৰাখিব লাগিব। লাডুৰ প্ৰসাদ ইয়াত পোৱা যায়। চাওক, যদি আপোনালোকে আহিব তেতিয়া তেনেহ'লে লাডু প্ৰসাদ ইয়াৰ পৰাই আপোনালোকে ল'ব পাৰিব, বাহিৰৰ পৰা লৈ নানিলেও হয়। আৰু ইয়াত জোতা চেণ্ডেল ৰখা সুবিধা কৰি দিছে চাইডত। আৰু এই ভিতৰেদি চাওক মেইন মন্দিৰলৈ যায়। ঠিক আছে, আমি যাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যিহেতু শ্বুজ ষ্টেণ্ড, জোতা চেণ্ডেল ৰখা ঠাই, ইয়াতে জোতা চেণ্ডেল ৰাখিম বুলি ভাবিছোঁ। খোৱা পানীৰ সুবিধা কৰি দিছে অলৰেডি। চাওক, ৱাটছ ভৰি হাত ধোৱাৰ কাৰণে সুবিধা কৰি দিছে চাইডত। আমি ইয়াত জোতা ৰাখি লৈছোঁ, ভিতৰলৈ যাবলৈ আমি এতিয়া চেষ্টা কৰিছোঁ। এতিয়া চাওক, জোতা ৰাখিলোঁ। জোতা ৰখাৰ পিছত এটা এনেকুৱা কুপন দিছে 95 বাপৰে কিমান সুবিধা কৰিছে। 95লৈকে সুবিধা আছে। চাওক, 95ত কৰিছোঁ মই, মোৰ মানে ইয়াত ৰাখিছে। ভিতৰত যাব চেষ্টা কৰিছোঁ। ইয়াতে কৈছিলে ক্ষমা কৰিব দেই। চাওক বন্ধুসকল, মই ভিতৰলৈ গ'লোঁ, কিন্তু তাৰ ওপৰত আপোনালোকে দেখা পাইছে অলৰেডি ফটো লোৱা নিষেধ। আমি এতিয়া জোতাযোৰ ল'ম। জোতাযোৰ কাৰণে আমি কুপনটো দি দিছোঁ, যিটো লৈছিলোঁ। ইয়াত জোতাযোৰ লৈ ল'ম। অলৰেডি তাৰ পৰা ওলাই আহিছোঁ। জোতা দুযোৰ ৰাখিলোঁ, লগৰজনে মোক মিলাই
মানুহখিনি আৰু তাত 2 টকা 1 টকাকৈ 2 টকা ল'লে আৰু দেখা ষ্টাৰ্ট হ'ব আৰু আগলৈ গৈ আছোঁ কি চাওঁ চাই থাকক মানে মই চাম আপোনালোককো দেখাম এইটো মন্দিৰটোলৈ অহা যাত্ৰীসকলৰ কাৰণে বা দৰ্শক প্ৰেমীৰ কাৰণে চব পাৰ্কিং এটা কৰি দিছে বহুত ধুনীয়া সুবিধা মই পাৰ্কিংটো দেখাব চেষ্টা কৰিছোঁ চাওক ইমান ধুনীয়া পাৰ্কিং যদি আপোনালোকে গাড়ী চাড়ী লৈ আহে তাৰ কাৰণে সুবিধা কৰি দিছে এইবিলাক ৰাখিবলৈ চাৰিআলিটো দেখাব চেষ্টা কৰিছোঁ নৰ্থ ইষ্ট বোৰ্ডত কি লিখা আছে ৰাতি 8 বজাত মন্দিৰ বন্ধ হয় আৰু ৰাতি 8 বজাৰ পিছত কোনো দৰ্শনাৰ্থীয়ে গাড়ী ৰখা বা সোমোৱা নিষেধ লিখিছে ঠিক আছে সেইবিলাক লিখা আছে ইংলিছত আৰু হিন্দীত লিখিছে মই চাওঁ ইংলিছটো বহুত কমে বহুত পাৰোঁ চাওক আপোনাক দেখাই দিছোঁ লিখি লিখা আছে সেয়া চাগে আপুনি যি ক'লোঁ চাই থাকক অলৰেডি আপোনালোকৰ যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ ইমান ধুনীয়া দৃশ্যৰ কেতিয়াও অহা নাই শুনিছিলোঁ ইয়াত বালাজী মন্দিৰ আছে বুলি চ' আজি আহিলোঁ বহুত ভাল লাগিল মানুহৰ ভিৰ চাই পেলাই আকৌ আপোনালোকে যদি অহা নাই প্লিজ আহিব চাই যাব এবাৰ বেছি দূৰ নহয় মেইন আপোনালোকৰ গুৱাহাটী টাউনৰ পৰা কমে 11 কিলোমিটাৰ হ'ব ৰেলৱে ষ্টেচন পৰা 9 কিলোমিটাৰ আৰু আপোনাৰ এয়াৰপৰ্টৰ পৰা 30-40 কিলোমিটাৰ দূৰ মাইনাটি দেউতাকৰ লগত খেলি আছে বাপৰে আমি খেলিছিলোঁ চেষ্টা কৰিছোঁ ভিতৰত একচুৱেলি মানে ভিডিঅ' কোৱা বা ফটো এইবিলাক এলাও নাই চ' মই আপোনালোকক দেখাব পৰা নাই এতিয়া ভাবিছোঁ অলপ প্ৰাংগত সোমাম যদি এলাও আছে তাতে অলপ বহিম অলপ কথা কম তাকে চাই থাকক পাৰ্কত সোমোৱা কোনফালে পাৰ্কত সোমোৱা মানুহ চৰি পাৰ্কত সোমোৱা মানা আছে বাহিৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ